এটা শব্দত প্ৰকাশ কৰা। যি কণীৰ পৰা জন্মে অণ্ডজ। একে গুৰুৰ শিষ্য হৰি ভকত। যি আগেয়ে হোৱা নাই অভূতপূৰ্ব। বিষ্ণুৰ ভকত যি তেওঁ বৈষ্ণৱ। ৰান্ধি খাব পৰা কলৰ পুলি পচলা। একে মাতৃৰ গৰ্ভত জন্ম যাৰ সহোদৰ। একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক যাযাবৰ। পনীয়া গাখীৰ দিয়া গাই জলাহী। যি একেলগে পঢ়ে সহপাঠী। যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিহাৰ্য। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুত পন্নমতি। ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰাতঃস্মৰণীয়। নেজ নসৰা বেঙৰ পোৱালি লালুকী। কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি। চুহি খাব লগা বস্তু স্বিচ্ছ। পথৰ পৰা যি বিচলিত হৈছে পথভ্ৰষ্ট। নোহোৱা বস্তু যি উলিয়াই উদ্ভাৱক। মাটিৰে নিৰ্মিত মৃন্ময়। যিকোনো পক্ষ নলয় নিৰপেক্ষ। যাৰ দয়া মমতা নাই নিৰ্দয়। যি কথা কোৱা উচিত নহয় অকথ্য। যি সকলো জানে সৰ্বজ্ঞ। যাৰ দুই হাত সমানে চলে সব্যসাচী। হঠাতে হোৱা ঘটনা আকস্মিক। ধন্যবাদ।